আমি ঘৰতেই কৰিব পৰা নাই, এওঁলোকে ফেৰীত থাকিও এইবোৰ খেতি কৰি আছে। ত' এতিয়া কওঁ মই আপোনালোকক যে মই ভিডিঅ' বনাব কিয় ষ্টাৰ্ট কৰিছোঁ। টাইমৰ পিছত কাপোৰ একদম নধৰা হৈ যাব। চ' আপোনালোক আৰু এতিয়াৰ পৰাই টাইম বহুত ডেঞ্জাৰাছ হয়। কমেণ্ট কৰি জনাবচোন যে মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ। হেল্ল' গাইজ, কি খবৰ? আপোনালোক ভালে আছেনে? আজি মই বহুত দিনৰ মূৰত আমাৰ ওচৰৰ এটা পিচফুল প্লেচ বুলি ক'ম, তাত গৈ আছোঁ। বাকী আপোনালোকো ব'লক দেখাই আছোঁ জেগাটো। আৰু আজি মই ক'ম বুলি ভাবিছোঁ যে মই ভিডিঅ' বনাব কিয় ষ্টাৰ্ট কৰিছোঁ। চ' ব'লক। এতিয়া মই পাই গ'লোহি, এয়া চাওক, ৱেলকাম টু নিমাতী ঘাট। এয়া ব্ৰহ্মপুত্ৰ ইপাৰে হ'ল মাজুলী আৰু এইফালে যোৰহাট। এয়াই হ'ল মাজুলী আৰু যোৰহাটক ডিভাইড কৰা ৰিভাৰ ব্ৰহ্মপুত্ৰ। এতিয়া পাই গ'লোহি কমলাবাৰী ঘাট। এয়া চাওক, কমলাবাৰী ফেৰী ছাৰ্ভিচ। ব'লক আগত দেখাই আছোঁ। এয়া কমলাবাৰী ঘাটৰ এখন সৰু মাৰ্কেট। ইয়াত মাজুলীৰ পৰা অহাসকল বা মাজুলীলৈ যোৱাসকল ইয়াতে ৰৈ মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ লয় আৰু চাহ তাহ খাই মেলি ধুনীয়াকৈ মাজুলীলৈ যাত্ৰা কৰে। নহ'লে এইফালে যোৰহাটলৈ অহাসকলে টাউনলৈ যায়। এতিয়া পাই গ'লোহি কমলাবাৰীৰ, এয়া চাওক, ৰ'পেক্স ফেৰী সেৱা। ইয়াতেই টিকেট কটা হয় আৰু। চ' বেলেগৰ কাৰণে কি হয় নাজানো, কিন্তু নিমাতী আমাৰ কাৰণে বহুত পিচফুল ঠাই হয়। লকডাউনৰ টাইমত বহুত মেমৰিজ আছে। ইয়াত থাকোঁহি বুলি ক'লেও বেয়া নহয়। চ' বহুত মেমৰিজ আছে ইয়াত। ত' এতিয়া মই ফেৰীৰ ওপৰত পাই গ'লোহি। চ' চাওক এইফালে ভিউ। মাজুলী বহুত দিন যাবই পৰা নাই। এইবাৰ ৰাসত যাবলৈ ট্ৰাই কৰিম। ইয়াত অলপ টাইমৰ পিছত কাপোৰ একদম নধৰা হৈ যাব। চ' আপোনালোকে আহিব পাৰে নিজৰ আপোনজন নহ'লে ফেমিলিৰ লগত ইয়াত অলপ টাইম স্পেণ্ড কৰিবলৈ। দামী ৰেষ্টুৰেণ্টতকৈ কিন্তু ইয়াত বেছি শান্তি পাব। বাট মই অকলেই আহিছোঁ বাৰু, মোৰ লগত কোনো অহা নাই। চ' ইয়াত এইবোৰৰ কাৰণে বেয়া লাগে আৰু। যেতিয়া আমি লকডাউনৰ টাইমত ইয়াত আছিলোঁ, কিমান চাফা হৈ আছিলে। বাট এতিয়া গোটেই এইবোৰ চাওকচোন, মানুহে খাবলৈ আহে, গোটেই লেতেৰা কৰি পেলাই পৰিৱেশটো। চ' এইবোৰ নকৰিব, জেগাটো ধুনীয়া কৰি ৰাখক। ভিউ প্লাছ লগতে জুবিনদাৰ এইটো গান, আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। চাওক, হাতী ওচৰেই পাই গ'লহি। ইয়াৰ পৰা পলোৱাহে কথা আৰু এতিয়া। ড্ৰোন শ্বটৰ এটা ক্লিপ পালোঁ, লগাই দিছোঁ, আপোনালোকে চাওক। দুই নম্বৰ স্পাৰৰ পৰা অলপ আগত আহি দেখিলোঁ ইয়াত এখন ধুনীয়া ৰোড ছাইড দোকান খুলিছে এজন মোৰ লগৰে বুলি ক'ব পাৰি আৰু। চ' ইয়াৰ ভিউটো এনজয় কৰক। চ' আপোনালোকে আহিব পাৰিব নিজৰ আপোনজন নহ'লে ফেমিলিৰ লগত আহি ইয়াত একাপ ধুনীয়াকৈ চাহ নহ'লে আপোনালোকৰ মন পচন্দৰ কিবা খাব পাৰিব। টাউনৰ হুলস্থুলৰ মাজতকৈ কিন্তু ইয়াত এটা শান্তি পৰিৱেশত এনেকৈ বহি একাপ চাহ খোৱাৰ মজাটো বেলেগ হয়। এতিয়া আমি পাই গ'লোহি নদীৰ মাজত বালিত। চ' এইফালে ভিউ চাওক, একদম পুৰা মজা ভিউ একদম। চ' এইবোৰ মজা বেলেগত পোৱা নাযায়। এতিয়া আহি আছোঁ আকৌ এখন জাহাজলৈ। জাহাজেই ক'ম নে ফেৰীয়েই ক'ম একো গমেই নাপাওঁ। চ' এয়া চাওক এইখন, কি ধুনীয়া। ব'লক আপোনালোককো দেখাই আছোঁ। চব জাহাজৰ ভিতৰত, ফেৰীৰ ভিতৰত এনেকৈ ফুল ৰুইছে, কি ধুনীয়া লাগে। বোলে জলকীয়া খেতিও আছে, ব'লক দেখাই আছোঁ। চাওক
অমিতা গছ জলকীয়া গছ আমি ঘৰতেই কৰিব পৰা নাই এওঁলোকে ফ্ৰীত থাকিও এইবোৰ খেতি কৰি আছে ইয়াৰ মজাটো বেলেগ হয় এইখন চাওক কি ধুনীয়া এখন জাহাজ সৰু জাহাজ চ' গৈ আহোঁ বলক আপোনালোক এনেকৈ নিমাতী হৈ মাজুলীলৈ গৈছে নাই আপোনালোক যদি এনেকৈ নিমাতী হৈ মাজুলীলৈ গৈছে কমেণ্ট কৰি জনাওক এয়া চাওক এই বেংকৰ আগত মেচিন আছে এইফালে থকা মেলা জেগা চ' ইয়াৰ পৰিৱেশটো বেলেগ হয় ইয়াত সোমাব নিদিয়ে কিন্তু বাট মই কৈ মেলি অলপ আহিলোঁ আৰু এয়া চাওক এইফালে থকা জেগা আছে চ' এতিয়া কওঁ মই আপোনালোকক যে মই ভিডিঅ' বনাব কিয় ষ্টাৰ্ট কৰিছোঁ মই আপোনাৰ ভিডিঅ' বনাব এই কাৰণেই ষ্টাৰ্ট কৰিছোঁ যে আফটাৰ 20 yearsৰ পিছত যাতে মই নিজকে চাব পাৰোঁ কাইলৈ যদি মই নোহোৱাও হৈ যাওঁ মোৰ সেই আপোনাৰ ফটো কেইখনমান বাদ দিও যাতে মোৰ কিছুমান ভিডিঅ' ক্লিপ থাকি যায় চেলিব্ৰিটি নহয় যে চিনেমাত ৰৈ যাম চ' নিজেই নিজক ধৰি ৰাখিব লাগিব নাই কি কয় ককা আইতা নোহোৱাটো বহুত দিন হ'ল বাট এতিয়া তেওঁলোকৰ সেই ব্লেক এণ্ড হোৱাইট ফটোকেইখনৰ বাদ দি একোৱেই নাই ৰিচেণ্টলি মোৰ মামা ককা নাইকিয়া হৈ গ'ল বাট তেওঁৰ এতিয়া সেই কালাৰ্ড ফটোখন বাদ দি একোৱেই নাই কিন্তু মই এতিয়াৰ দৰে যদি ভিডিঅ' বনালোহেঁতেন মই তেওঁক ভিডিঅ'ৰ জৰিয়তে ৰাখি থ'লোহেঁতেন এদিন আমিতো চব যাব লাগিবই আপুনিও যাব লাগিব ময়ো যাব লাগিব নাযাওঁ বুলিতো কোনোৱে ক'ব নোৱাৰে চ' যিকেইদিন জীয়াই থাকোঁ নিজৰ আপোন মানুহবোৰ নিজক কেমেৰাত ধৰি ৰাখিম বুলি ভাবিছোঁ মোৰ নিচিনাকৈ আপোনালোকেও ভিডিঅ' বনাম বুলি ভাবি আছিল নি যদি ভাবি আছে দেৰি নকৰিব ষ্টাৰ্ট কৰক এতিয়াৰ পৰাই টাইম বহুত ডেঞ্জাৰাছ হয় কেতিয়া কি হৈ যায় কোনেও ধৰিব নোৱাৰে মই টাইমক বহুত ভয় কৰোঁ চ' আজিৰ পৰাই আৰম্ভ কৰক বাকী মোৰ ভিডিঅ' বনোৱা মটিভটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ চ' আপোনালোকে কমেণ্ট কৰি জনাবচোন যে মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ কিছুমানে ফাল্টুও কৰে জানেই ব্লগাৰ নিউ ব্লগাৰ XYZ যি টি আৰু বাকী মই এইবোৰ গুৰুত্ব নিদিওঁ বাৰু যদি আপোনালোক মোৰ লগত কানেক্ট হ'ব পাৰিলে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব